বিষাদৰ কবিতা। আজি মই লিখিছো এক বিষাদৰ কবিতা। মই সপোনতো ভবাই নাছিলো এদিন মোৰ কলমেৰে লিখি যাব লাগিব এই বিচ্ছেদৰ কৰুণ গাথা। কিন্তু এই বিচ্ছেদৰ বিষাদবোৰ সদায় একপক্ষীয়ভাৱে কোনো একৰ বুকুতেই অগ্নিশিখা হৈ জ্বলি থাকেনো কিয় বাৰু? যাৰ দহনৰ যন্ত্ৰণাই ইমান সহজে প্ৰশমিত হোৱাৰ নামেই নলয় দেখোন। তুমি যে কৈছিলা মোক যোৱাৰ পৰত তুমি এজোপা গছ হোৱা, তুমি অনন্য হোৱা, তুমি একক হোৱা সদায়। মই গছ হম, সোণাৰু কিম্বা কামিনী কাঞ্চন হম, কিন্তু নহয়, মই এজোপা প্ৰকাণ্ড বৰগছ হম। মোৰ ডালতে অগণন চৰায়ে বাহ সাজিব, মোৰ সেউজীয়া পাতবোৰো সহস্ৰজনৰ উশাহ হ'ব, মোৰ ছাঁতেই ভাগৰুৱা পথিকে জিৰণি ল'ব, ক্লান্ত হৃদয়ে অলপ শান্তি বিচাৰি পাব। বাৰু গছ হম মই, এজোপা প্ৰকাণ্ড বৰগছ। পিছে গছ হোৱা জানো ইমান সহজ? শিপা মাটিৰ গভীৰতালৈ পঠিয়াব লাগে, ধুমুহাৰ সৈতে যুঁজিব লাগে, বজ্ৰপাতৰ আঘাত সহিব লাগে, তথাপিও আকাশলৈ মূৰ তুলি থিয় হৈ থাকিব লাগে। বাৰু গছ হোৱাটো ইমান সহজ নহলেও এতিয়া মই গছ হম, এজোপা প্ৰকাণ্ড বৰগছ।